এই যেটো গঠবন্ধন বা এই যেটো এলায়েন্সটো এইটো বিটিচিক এছেম্বলিক লৈ বা বিটিচি ইলেকশ্যন পৰৱৰ্তী যেটো চৰকাৰলৈ হৈছে আৰু এইটো আচলতে পৰৱৰ্তী এছেম্বলিত হ'বনে নহ'ব এইটো সময়হে ক'ব। কিন্তু এইটো ঠিক যে আজিৰ দিনত বিটিচি গভৰ্ণমেণ্টখন সম্পূৰ্ণভাৱে নিৰাপদ আৰু মই ভাবোঁ এই গভৰ্ণমেণ্টে তেওঁলোকৰ 5 বছৰীয়া কাৰ্যকাল কি কয় তেওঁলোকে কৰিব পাৰিব। আৰু যদি আপুনি বাকী এলায়েন্সৰ কথা কয় এই বিষয়ত আমাৰ যিহেতু পাৰ্টিৰ তেনেকুৱা ধৰণৰ সিদ্ধান্ত হৈছে বা আমাৰ সাংগঠনিক শক্তিশালী স্থিতি শক্তিশালী কৰাৰ পাছত চলি আছে আৰু এই এলায়েন্সৰ কথাটো মই ভাবোঁ আহি থকা ইলেকশ্যনৰ হয়তো 1-1.5 মাহ আগত এইটো কথা ক্লিয়াৰ হ'ব। আজি হয়তো এই পজিশ্যনটো হৈ থকা নাই কাৰণ সকলোৱে সাংগঠনিক হিত ব্যস্ত আছে। আপোনালোকে জানে যে সাংগঠনিক শক্তি বা ভেটি যাৰ শক্তিশালী হয় তেওঁলোকে আচলতে ফ্ৰণ্টত তেওঁলোকে থাকিব। সেইকাৰণে আমি GSP সমূহ কৰ্মকৰ্তাক আমি কৈছোঁ যে আপোনালোকে সাংগঠনিক ভেটিটো সুদৃঢ় কৰক কাৰণ বিটিচি ইলেকশ্যনৰ সেইটো বেলেগ আৰু এছেম্বলি ইলেকশ্যনৰ বিষয়টো বেলেগ। যে পলিটিক্স মানে যিটো ফ্লেক্সিবিলিটি এই কথাটো হয়তো বহুতে বুজি নাপায় আৰু বিজেপিৰ কথাটো যিহেতু তেওঁলোকে এটা ৰাষ্ট্ৰীয় দল, তেওঁলোকৰ কেন্দ্ৰত চৰকাৰ আছে, তেওঁলোকৰ ষ্টেটত চৰকাৰ আছে, তেনেকুৱা কিছুমান পলিচি ক্ষেত্ৰত হয়তো কিছু ক্ষেত্ৰত আমাৰ কিছু মানুহে আইডিঅলজিকেল কাৰণে হয়তো মানি ল'ব নোৱাৰিব পাৰে। কিন্তু আমাৰ বিটিচি প্ৰেক্ষাপটত মই ভাবোঁ এয়াৰলাইন্সটো ঠিকে আছে আৰু আমাৰ যিখিনি কৰ্মী এইখিনি ক্ষেত্ৰত অলপ অসন্তুষ্টি বা কিবা কিবি আছে। বহু ব্যক্তি আছে তেওঁলোকৰ নিজস্ব কিছুমান ৰাজনৈতিক স্বাৰ্থ বা নিজস্ব কিছুমান ব্যক্তিগত সা সুবিধাৰ কথাখিনি আছে। সেইফালৰ পৰা আমি তেওঁলোকক কৈছোঁ যে যদি তেওঁলোকে ক'ৰবাত গৈ তেনেকুৱা বিশেষ সুবিধা পায়, ক'ৰবাত MLA মিনিষ্টাৰ সুযোগ আছে, আমি তেওঁলোকক যাব কৈছোঁ। কাৰণ বিটিচিৰ মানুহখিনিৰ যিখিনি মূল সমস্যা আছিল মই ভাবোঁ সেই সমস্যাখিনি এড্ৰেছ হ'ব। মূল সমস্যা আছিল যে অসম যাতে কোনো কাৰণে দ্বিখণ্ডিত নহয়, অখণ্ড অসম যাতে অটুট থাকে। আমি ভাবোঁ এইটোত আমি 100% পাইছোঁ। ভৱিষ্যতে মন্ত্ৰী হ'বনে কি হ'ব এনেকুৱা কথা নহয়, সেই কথাখিনি চাইহে আমি কিন্তু সিদ্ধান্ত ল'ম। আৰু সামগ্ৰিকভাৱে জানে যে ৰাষ্ট্ৰীয় দলবিলাকৰ যাব পৰাকৈ আমাৰ কোৱালিটিটো নাই, সেইটো সকলোৱে জানে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি তাত গৈ আৰু বহুত কিবা হ'ম বা কিবা আমাৰ পলিটিকেল এনেকুৱা উচ্চাকাংশ নাই যে আমি কোনোবা বিজেপিত গৈ কিনে আমি আৰু ভৱিষ্যতে কিবা হ'ব পাৰিম। গতিকে মই ৰাইজক যদি কেতিয়াবা কিবা হয় আমি পিছ দুৱাৰজনৰ আমি সন্মুখেদি কৰিম। সেইকাৰণে ৰাইজে এইটো নিখন্তে থাকক। যিদিনা যদি এনেকুৱা কিবা দিন আহে আমি স্পষ্টভাৱে ৰাইজক কৈ কেনে বা ৰাইজৰ পৰামৰ্শ লৈ সেইটো সিদ্ধান্ত ল'ম। এতিয়া আমি ব্যক্তিগতভাৱে এনেকুৱা সিদ্ধান্ত আমি নলওঁ। যিহেতু চৰকাৰ পক্ষত আছে, চেণ্ট্ৰেল ষ্টেটত চৰকাৰ আছে আৰু যিহেতু বিজেপি জানে আপোনালোকে তেওঁলোকে সাংগঠনিক বা বিভিন্ন ক্ষেত্ৰত এগ্ৰেছিভ। কংগ্ৰেছৰ দিনত কৰা ভুলৰ নিচিনা তেওঁলোকে কিছুমান ভুল কৰা নাই। তেনেকুৱা ক্ষেত্ৰত আজিৰ দিনত এডভান্টেজ কিন্তু বিজেপিৰ আছে, ইয়াত কোনো সন্দেহেই নাই। কিন্তু এইটোও ঠিক যে ৰাজনীতি বুলি ক'লে ইয়াত কোনো কিন্তু সুৰক্ষিত নহয়। ৰাইজৰ কেতিয়া মুড চেঞ্জ হয় কোনেও ক'ব নোৱাৰে। যে কৃষক আইনৰ পৰা আৰম্ভ কৰি আমাৰ NRC সমস্যাৰ পৰা আৰম্ভ কৰি ঠিক তেনেকৈ আমাৰ কি কয় ক'ভিড পৰৱৰ্তী যিটো পৰিস্থিতি প্লাছ মানে যিটো বেৰোজগাৰৰ সমস্যা, ঠিক তেনেকৈ বিভিন্ন যিবিলাক ইছ্যু আছিলে আমাৰ চিডলিঙৰ পৰা আৰম্ভ কৰি সেইবিলাক যিহেতু এতিয়া সমাধান হোৱা নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত অসমৰ পলিটিক্সটো ইফালে সিফালে হওঁতে কিন্তু বেছি সময় নালাগে। কিন্তু আজিৰ দিনত হয়তো বিজেপি বহুত ভাল পজিশ্যনত আছে। চাওক, যদিহে আমি আমাৰ সন্মুখত এতিয়ালৈ তেনেকুৱা অফাৰো অহা নাই আৰু আমি তেনেকুৱা চিন্তাও কৰা নাই। প্ৰথম কথা হয়, আজি চৰকাৰ পক্ষ হিচাপে আমি কিছু সুবিধা নিশ্চিতভাৱে আহিব কাৰণ MP বিলাকৰ কিছুমান চেণ্ট্ৰেল যিবিলাক ফাণ্ড যিবিলাক স্কিম আছে তাত আচলতে ইনগ্ৰেশ্যন কৰাৰ পৰা আৰম্ভ কৰি তাত মানে তাত MP চে থাকে। কিন্তু বিগত সময়খিনিত আমি যিহেতু বিৰোধী আছিলোঁ বা আমাৰ লগত কোনো সম্পৰ্ক নাছিল, সেইকাৰণে এইটো অসুবিধা আছিল। গতিকে সেই চেগতে হয়তো যেতিয়া ৰাইজে আমাক মিনিষ্টাৰ MLA বিলাকৰ লগত দেখিছে তেনেকুৱা কথা আহিবও পাৰে, সন্দেহ আহিব। কিন্তু আজিৰ দিনত আমি তেনেকুৱা একো সিদ্ধান্ত হোৱাও নাই আৰু লোৱাও নাই। আৰু আপোনালোকে জানে নৱসেনাক বিদেশী ৰাইজে যিখিনি সন্মান বা হেৰি দিছে, নিশ্চয় বিজেপিত গ'লে সেই সন্মানখিনি নাথাকিব, সেইটো আমিও বুজি পাওঁ। গতিকে আমি এটা কথা আমি চাইছোঁ যে আমি এজন পলিটিচিয়ান হিচাপে নহয়, এজন ছ'চিয়েল ৱাৰ্কাৰ হিচাপে আমি অসমৰ ৰাইজক বা বিদেশী ৰাইজক কিমানখিনি সেৱা আগবঢ়াব পাৰোঁ বিভিন্ন ক্ষেত্ৰবিলাকত তেওঁলোকক আমি সেইটোহে বেছি বিবেচনা কৰিছোঁ। অলৰেডি আমাৰ BTCৰ 12টা সমষ্টি আৰু BTCৰ লগত লাগি থকা আৰু প্ৰায় 5-6টা সমষ্টি আছে। এই সমষ্টিকেইটাত কেণ্ডিডেট আমি প্ৰক্ষেপ কৰিব পাৰে অকলে, সেই ধৰণৰ সাংগঠনিক স্থিতিটো আমাৰ বনাৰ কাৰণে অলৰেডি আমি নীতি নিৰ্দেশনা দিয়া হৈছে। আৰু যিহেতু বিভিন্ন আঞ্চলিক শক্তিবিলাক আছে ইয়াতে, মই নেশ্যনেল শক্তিৰ কথা কোৱা নাই, তেওঁলোকৰ লগতো আমাৰ কমিউনিকেশ্যন এটা চলি আছে যে অসম বিচিছত যদি আমি কাৰোবাক তেনেকুৱা ছাপোৰ্ট কৰিব পাৰোঁ বা আমি ছাপোৰ্ট কৰিলে তেওঁলোকক যাতে তেওঁলোকৰ কিছু ভোট আহে বা তেওঁলোকে জিকিব বা কৈছে এনেকুৱা কথাবিলাকো আমাৰ মাজত পৰ্যালোচনা চলি আছে। যিহেতু ৰাজনীতি বুলি ক'লে ইয়াত আমাৰ BTCৰ যিখিনি আমাৰ সীমাবদ্ধতা আছে সেইখিনি অলৰেডি আমাৰ অভাৰ হৈ গৈছে। তেনেকুৱা ক্ষেত্ৰত আমাৰ অসমৰ ক্ষেত্ৰত অসমৰ এছেম্বলি ইলেকশ্যনৰ ক্ষেত্ৰত আমাৰ কোনো এনেকুৱা ধৰণৰ বাধ্যবাধকতা এতিয়া নাই যে আমি কাৰোবাৰ লগত আলোচনা কৰিব নোৱাৰিম, কাৰোবাৰ লগত এলায়েন্স কৰিব নোৱাৰিম।
গতিকে এইটো আচলতে সময়হে ক'ব, কিন্তু আমি ইয়াতকৈ যাতে বেছি আমি আমাৰ পাৰ্টি আগবঢ়াই নিব পাৰোঁ আৰু অসমৰ ৰাইজক সেৱা কৰিব পাৰোঁ, এই প্ৰস্তুতি কিন্তু আমাৰ চলি আছে। যে উন্নয়ন আৰু আমাৰ ব্যক্তিগত মানে ৰাইজৰ যিখিনি বেনিফিচিয়াৰী স্কিম হওক, প্লাছ মানে আমাৰ ৰিহেবিলিটেশ্যন, প্লাছ আৰু কি কয় আমাৰ সংস্থাপনৰ কথাটো, এই কথাখিনিত আমি নেক্সট হয়তো ইয়াৰ কাৰণে কিছু এছেম্বলিলৈকে যোৱাৰ কিছু কণ্ডিশ্যন আহিছে, বা বিদেশী যিখিনি ৰিচৰ্চ আছে সেইখিনি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। ইতিমধ্যে আপোনালোকে গমে পাইছে যে ফৰেষ্টবিলাকত কিমানখিনি দুৰ্নীতি হৈ আছিলে, অলৰেডি অৰ্ডাৰবিলাক আহি গৈছে। ঠিক তেনেকৈ প্ৰতিটো ডিপাৰ্টমেণ্টত মানে ৰিভিউবিলাক চলি আছে। মই ভাবোঁ এই চৰকাৰখনে যদি ভালকৈ আমি মানে তেওঁলোকক শক্তিশালী কৰিব পাৰোঁ, নিশ্চিতভাৱে তেওঁলোকে মানে কি হেৰি হ'ব। আৰু এটা কথা কিন্তু গুৰুত্বপূৰ্ণ কথা, যে আজি GSP আৰু আমাৰ EPPL তেওঁলোক কিন্তু এটা ৰিজনেল ফ'ৰ্চ। গতিকে ৰিজনেল ফ'ৰ্চবিলাক আজিৰ দিনত যথেষ্ট মানে এটা বেয়া অৱস্থাত আছে। এই AGP কথা কওক বা বাকী দলবিলাকৰ কথা কওক, আৰু নেশ্যনেল দলবিলাক আজিৰ দিনত ভাল সুবিধাজনক অৱস্থানত আছে, বিশেষকৈ BJP। গতিকে এই ক্ষেত্ৰত আমাৰ BTC-বাসী ৰাইজৰ তেনেকুৱা সিদ্ধান্ত হ'ব যে তেওঁলোকে আচলতে নেশ্যনেল ফ'ৰ্চটো বিচাৰে নে ৰিজনেল ফ'ৰ্চটো বিচাৰে, বা নেশ্যনেল ৰিজনেল ফ'ৰ্চটো যদি আপোনালোকে একেলগে যাব খোজে, বেলেঞ্চটো ক'ত থাকিব ক'ত নাৰাখিব। গতিকে পৰৱৰ্তী দিনত নিশ্চয় এইবিলাক বিষয় ক্লিয়াৰ হ'ব, আৰু এই বিষয়ত নিশ্চয় ৰাইজে তেওঁলোকৰ যাৱতীয় যিখিনি মেণ্ডেট সেইখিনি তেওঁলোকে প্ৰদান কৰিব। আমি এইটো পৰৱৰ্তী বিষয়ত এই বিষয়খিনি আমাৰ মাজত আলোচনা চলি আছে। নিশ্চয় এই গোটেই কথাখিনি চালি জাৰি আমি পৰৱৰ্তী সিদ্ধান্তটো ল'ব পাৰিম, থাকি যাব। আৰু 3 নম্বৰ কথাটো, যে ইয়াত যিটো গাঁও গঠনৰ বিষয়টো অলৰেডি চুক্তিমতে যিহেতু আমাৰ সকলোৱে ৱেলকাম কৰিছে চুক্তিখনক, চুক্তিমতে গাঁও গঠনৰ যিটো প্ৰক্ৰিয়া চলি আছে, এপ্লিকেশ্যনৰ বা এপ্লাই কৰা সেইটো চলি আছে। মই ভাবোঁ সেইমতে কমিশ্যনে যিটো ৰিপৰ্ট দিয়ে সেই বেচিছত যদি BTC চৰকাৰৰ মানে সিদ্ধান্ত লোৱাৰ পাৰ আছে, নিশ্চিত আমি তাত যিহেতু আছোঁ, আমি তাত সেই সিদ্ধান্তখিনি আমি ল'ব পাৰিম। তৃতীয়তে গুৰুত্বপূৰ্ণ বিষয়টো লেণ্ডৰ ক্ষেত্ৰত। আজিৰ দিনত মই এটা কথা গেৰাণ্টি দি ক'ব পাৰোঁ যে BTCত বসবাস কৰা খিলঞ্জীয়া বা অসমৰ যিসকল ভূমিপুত্ৰ আছে বা অসমৰ নাগৰিক আছে, তেওঁলোকে কিন্তু অসম বা ভাৰতৰ যিসকল নাগৰিক, তেওঁলোকে কিন্তু ভূমি পোৱাৰ ৰাস্তাটো অলৰেডি মানে পথটো ওলাইছে। গতিকে ইয়াত যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ কিছু পাৰ্ট আছে, অলৰেডি কমিশ্যন গঠন হোৱাৰ কথা আছে। আমি যোৱাকালি প্ৰমোদাংলৰ কথাখিনি পাতিছোঁ। আমি ভাবোঁ যে খুব শীঘ্ৰে হয়তো কমিশ্যন এটা গঠন হ'ব। এই গোটেই কথাখিনি কেনেকুৱা ধৰণে মানুহখিনিক ভূমিপট্টাটো দিয়া হ'ব, বা ইয়াত যিখিনি চৰকাৰী বা এনেকুৱা ধৰণৰ PGI ভিজা বেদখল হৈছে সেইখিনি কেনেকুৱা ধৰণে মানুহখিনিক ডিছেটেলমেণ্ট হওক, বা তাত কেনেকৈ তেওঁলোকক উচ্ছেদৰ পৰা বচা যাব, এই কথাখিনি মানে যিহেতু হাইকোৰ্টৰ ইয়াত কিছুমান অৰ্ডাৰ আছে, এই কথাখিনি নিশ্চয় কমিশ্যনৰ পৰামৰ্শ মতে